ৰাতি 8টা বজাত ওলাই গৈছে ৰাজু ঘৰলৈ যাম বুলি তাৰপিছত সেইখিনি দবা নাই মানুহটো নাই ৰাতিপুৱা বিচাৰি নাপায় এতিয়াহে বিচাৰি পাইছোঁ মানে তেখেতৰ নাম কি আছিলে? ৰাজু কিবা সন্তোষ কি লিখে? বসুমতাৰী। ঘৰ ক'ত? ঘৰ মাজবাৰী হয়, আমি RBCত থাকোঁ। কি কামৰ কাৰণে ওলাই আহিছিলে? কাম মানে এনেই কামৰ কাৰণে বি এনেকৈ নাই কোৱা হৈছিলে, অকল ৰাজু ঘৰ পৰা আহোঁগৈ দে বুলি কৈ কিনে ওলাই গৈছিলে ইমানে। ল'ৰা ছোৱালী কেইটা আছে? ল'ৰা ছোৱালী অকল দুটি, ছোৱালী এজনী ল'ৰা এটা। এনে ঘটনা কেইটা বজাত হৈছে আপুনি গম পাওঁনে? 11টামান বজাত হৈছে সেইটো। ৰাতি? ৰাতি এনে কিয় লগত হৈছে বুলি আপুনি ধাৰণা কৰে? ডাঙৰ কিবা এই লাইন ট্ৰাক সেনেকা নেকি এনেকাই শুনি পাইছে গাড়ীটো চাবিতে যেনিবা ময়ো বাহিৰত এডোখৰলৈকে উঠি কিনে গৈছিলোঁ তেওঁ মানুহটো মাত শুনি কিনে যোৱা হেঁতেনে ভাল আছিলে, তেওঁ মই নগ'লোঁ যে কাজিয়া লাগে মানুহ মাইকী মানুহেনো কেলৈ যাম বুলি মই যোৱা নাই। আপোনাৰ লগত কিবা কাজিয়া লাগিছিল নেকি? লগা ভালখিনি কথা পাতিছে, আগতে কাজিয়া লাগে হ'লে কালি মা মই খন্তেকতে অকণমানতে গৈ কিনে এতিয়া আহিম দে বুলি কৈ কিনে ওলাই গৈছে।